নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি লৈ আহিছোঁ এটা নতুন ভিডিঅ' য'ত মই দেখাব লৈছোঁ মই নিজেই ফেব্ৰিক কৰা কেইযোৰমান কাপোৰ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। মই ফেব্ৰিক কৰিবলৈ ব্যৱহাৰ কৰিছোঁ এই কালাৰটো। এইটো বজাৰত আপোনালোকে ইজিলি পাই যাব, ইয়াক অনলাইনো কিনিব পাৰে। ইয়াৰ দাম হৈছে 20 টকা। আৰু মই ফেব্ৰিকৰ ওচৰত গ্লিটাৰ ইউজ কৰিছোঁ। এই গ্লিটাৰটো এইটো আপুনি বজাৰত পাই যাব আৰু ইয়াক অনলাইনো কিনিবলৈকে পায়। এয়া চাওক, এই যিকোনো কালাৰৰ আনিব পাৰে আপুনি। মই লৈছোঁ গোল্ডেন কালাৰৰ। প্ৰথমে মই দেখাব লৈছোঁ এইযোৰ কাপোৰ। এইযোৰ বেলজিয়াম পাটৰ হয়। এইখন হৈছে মেখেলা। মেখেলাখনৰ তলত গোল্ডেন কালাৰৰ বাউণ্ডেৰী দিছোঁ, কাপোৰেৰে লেচ লগাইছোঁ। এয়া মই 3ডালকৈ লতা আঁকিছোঁ, এনেকুৱা পাতৰ নিচিনা। মই কালাৰ ব্যৱহাৰ কৰিছোঁ গ্ৰীণ কালাৰ আৰু ৰেড কালাৰ, আৰু থ্ৰেডিং টাইপকৈ দিছোঁ য়েল্লো কালাৰ, আৰু বৰ্ডাৰত দিছোঁ ব্লেক কালাৰ, আৰু তাৰ ওপৰত গ্লিটাৰ ব্যৱহাৰ কৰিছোঁ। মই পাতকেইটা এনেদৰে দীঘল দীঘলকৈ আঁকিছোঁ শাৰীটো। মই কাপোৰখনত আঁকিবলৈকে ফুল কেইপাহ কাৰ্বন পেপাৰ ইউজ কৰিছিলোঁ, আৰু তাৰ ওপৰত মই কালাৰ কৰিছোঁ। এইখন হৈছে চাদৰ। চাদৰখনতো মই গোল্ডেন কালাৰৰ পাৰি দিছোঁ কাপোৰেৰে চিলাই কৰি। চাদৰখনৰ চাইডে চাইডে মই এনেদৰে পাত কেইটামান আঁকিছোঁ। গোটেই চাদৰখনত দীঘলকৈ এনেদৰে পাতকেইটা আঁকিছোঁ, যাতে চাদৰৰ পাৰি যেন দেখা পায়। আৰু আঁচলটোতো মই তেনেদৰে আঁকিছোঁ। আঁচলটোত পাত মই অকণমান বেছিকৈ দিছোঁ, আৰু মাজত চাদৰখনৰ মাজত মই তিনিটাকৈ পাত দিছোঁ। আঁচলখনত মই মাজতো দিছোঁ 3টা, আৰু ছাইডতো দিছোঁ। চাদৰখনৰ দুয়োটা ফালে মই এনেদৰে পাত দিছোঁ, যাতে পাৰি যেন লগা হয় চাদৰৰ। চাদৰখনৰ দুয়োটা ফালে মই আঁচল দিছোঁ। এয়া এনেদৰে কৰিছোঁ। মেখেলাখনত যেনেদৰে কৰিছিলোঁ সেই কালাৰে মই ইউজ কৰিছোঁ। এয়া আপোনালোকে চাব পাৰে, গোটেই কাপোৰযোৰ ৱৰ্ক কৰা আছে। এয়া সম্পূৰ্ণ মোৰ কাপোৰযোৰ। মই এবাৰ আপোনালোকক পিন্ধি দেখাইছোঁ। এই কাপোৰযোৰ মোৰ খুবেই প্ৰিয়। নেক্সট আহিছোঁ আন এযোৰ কাপোৰলৈকে। ইয়াৰে মোৰ চাদৰখন কমপ্লিট হৈছে আৰু মেখেলাখন হোৱা নাই। সেইকাৰণে চাদৰখন অকল পিন্ধি দেখাইছোঁ আপোনালোকক। এইখন হৈছে চাদৰ। চাদৰৰ পাৰিটোত মই এনেদৰে হোৱাইট কালাৰৰ ফুল দিছোঁ, আৰু গোল্ডেন কালাৰেৰে বৰ্ডাৰ মাৰিছোঁ গোল্ডেন কালাৰৰ গ্লিটাৰেৰে। আৰু মাজত মই ফুল দিয়া নাই চাদৰখনৰ, অকল চাইডে চাইডে দিছোঁ। আঁচলটো চিম্পল ৰাখিছোঁ এনেদৰে। আৰু এইখন হৈছে মেখেলা। মেখেলাখনত মোৰ কৰা সম্পূৰ্ণ হোৱা নাই। এইটো ফুল হৈছে সম্পূৰ্ণ, যিটোত মই গ্লিটাৰ লগাইছোঁ। গ্লিটাৰ লগাই হৈছে, আৰু এটা ফুলে কমপ্লিট হৈছে। মই চাদৰখনৰ তলফালে দিছোঁ 3টা ফুল এনেদৰে জিগজাগকৈ। তলত 4টা ফুল আছে আৰু ওপৰত 3টা আছে। দেখাত এনেকুৱা জিগজাগ টাইপত দিছোঁ। এয়া আন এযোৰ কাপোৰ। এইযোৰ মোৰ শাহুমালৈকে বনাই দিছিলোঁ। এইখন হৈছে মেখেলা। মেখেলাখনত মই এনেদৰে 3ডাল লতা আঁকিছোঁ ওপৰলৈকে। আৰু এইযোৰ কাপোৰতো মই গ্লিটাৰ ব্যৱহাৰ কৰিছোঁ, কিয়নো মই গ্লিটাৰ লগালে দেখিবলৈ মই বেছি ভাল পাওঁ, সেইকাৰণে লগাইছোঁ গোল্ডেন কালাৰৰ গ্লিটাৰ। এইখন কাপোৰতো মই হোৱাইট কালাৰৰ ফুল দিছোঁ, আৰু পাতবোৰ গ্ৰীণ কালাৰৰে দিছোঁ। ফুল কেইপাহৰ মাজত মই
ব্লু কালাৰেৰে থ্ৰেডিং কৰি দিছোঁ আৰু মাজত মই য়েলো কালাৰ ইউজ কৰিছোঁ। পাতকেইটাৰ মই বৰ্ডাৰত ব্লেক কালাৰ ইউজ কৰিছিলোঁ আৰু গ্লিটাৰ লগাইছোঁ। এতিয়া মই আপোনালোকক দেখাম ইয়াৰ লগৰ চাদৰখন। এনেদৰে চাদৰখনত মই চাইডত পটিৰ নিচিনাকৈ ফুলকেইপাহ আঁকিছোঁ পাতৰ সৈতে আৰু মাজত অকল ফুলকেইটা আঁকিছোঁ। এইযোৰ মোৰ সম্পূৰ্ণ কাপোৰযোৰ আপোনালোকক মই পিন্ধি দেখাইছোঁ। এবাৰ হোৱাইট কালাৰৰ কাপোৰ এযোৰলৈ আহিছোঁ। ইয়াৰ ব্লাউজটো নাই। এইযোৰ কাপোৰৰ এইখন হৈছে চাদৰ। ইয়াত মই পাৰিটোত এনেদৰে অল্টাৰনেট কালাৰ দিছোঁ। এবাৰ ভায়লেট কালাৰ দিছোঁ যদি এবাৰ অৰেঞ্জ কালাৰ ব্যৱহাৰ কৰিছোঁ। মাজত মই এনেদৰে অকল এটা এটা ফুল দিছোঁ আৰু পাৰিটোত মই এনেদৰে অল্টাৰনেট কালাৰ দিছোঁ। এনেদৰে দুইটা চাইডতে মই ফুল দিছোঁ সমানে আৰু আঁচলটোত মই এনেদৰে অকণমান বেছিকৈ দিছোঁ। আঁচলটোতো মই এনেদৰে অল্টাৰনেট কৰি দিছোঁ। মাজত আঁচলটোৰ দুফালে দুডাল দিছোঁ লতা আৰু মাজতে এডাল দিছোঁ আৰু ভিতৰত এনেদৰে সৰু সৰুকৈ এপাহ এপাহ ফুল দিছোঁ। এনেকুৱা কাপোৰবোৰ মন্দিৰলৈ যাবলৈ বিৰাটেই ভাল লাগে। এয়া মই গ্লিটাৰো ইউজ কৰিছোঁ। বৰ্ডাৰত অকল গ্লিটাৰ দিছোঁ তেতিয়া কাপোৰযোৰ উজ্জ্বল দেখি। এয়া অৰেঞ্জ কালাৰৰ ফুল আৰু এইটো ভায়লেট কালাৰৰ আৰু পাতবোৰ গ্ৰীণ কালাৰ ইউজ কৰিছোঁ। এনেদৰে অল্টাৰনেট কৰি দিছোঁ। মই আপোনালোকক দেখাবলৈকে চেষ্টা কৰিছোঁ। এইটো আঁচল হয় চাদৰখনৰ। দুইটা চাইডে মই সমানে আঁচলটোত ফুল দিছোঁ। এয়া এনেদৰে পাৰিটোত মই আঁকিছোঁ ফুল কেইপাহ আৰু মাজত এনেদৰে সৰু সৰু বুটা দিছোঁ, সৰু সৰু ফুল দিছোঁ। এনেদৰে গোটেই কাপোৰযোৰতে মই ৱৰ্ক কৰিছোঁ। এইবাৰ আহক মেখেলাখনলৈকে। এইখন হৈছে মেখেলা। এনেদৰে মেখেলাখনত মই একেবাৰে তলত চাৰিটাকৈ ফুল দিছোঁ অল্টাৰনেট কালাৰ আৰু তাৰে ছেকেণ্ড লাইনটোত তিনিডাল দিছোঁ, তিনিটা। নেক্সট দিছোঁ আকৌ তিনিটা আৰু তাৰে ওপৰত মাত্ৰ তিনিটা ফুল দিছোঁ আৰু তাত পাত দিয়া নাই, অকল ফুলকেইটা আছে। মুঠতে মেখেলাখনৰ অলপ ওপৰলৈকে মই ৰাখিছোঁ, অলপ হেভি লুক দিবলৈকে। এয়া মোৰ সম্পূৰ্ণ কাপোৰযোৰ আপোনালোকক মই পিন্ধি দেখাইছোঁ। নেক্সট আহিছোঁ এইখন চাদৰলৈকে। এইখন মই মোৰ মাৰ বাবে বনাইছিলোঁ। এইখনতো মই মাজত এপাহ ফুল আৰু পাত দিছোঁ আৰু চাইডে চাইডে এনেদৰে ফুল দিছোঁ, লতা আঁকিছোঁ আৰু ইয়াত মই অকণমান ষ্টনো ইউজ কৰিছোঁ। ষ্টন মই ইয়াত আঠা লগাই দিছোঁ। এনেদৰে ইয়াত ৰেড কালাৰ আৰু য়েলো কালাৰৰ ফুল আছে। এইখন কটা চাদৰ হয়। এইখন মই বহুদিন আগতে কৰিছিলোঁ, মোৰ বিয়াৰ আগতে কৰা এইখন। এনেকুৱা চাদৰবোৰো মন্দিৰলৈকে যাবলৈকে ভাল লাগে। আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। মোৰ ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।